বন্ধু বান্ধৱীসকল এয়া চাওক মই আপোনালোকক কলডিলৰ ফুলৰ পকৰি বনাই দেখাম। এয়া মই বেচন ল'লোঁ, তাৰ লগতে মই 2 চামুচ চাউলৰ গুড়ি, আন্দাজ অনুসাৰে নিমখ, হালধি পাউডাৰ আৰু কেইটামান কালজিৰা দিলোঁ। আৰু তাৰ পাছত সেইখিনি মই ধুনীয়াকৈ চামুচ এখনেৰে মিক্স কৰি তাত পানী দিলোঁ আৰু এটা ধুনীয়া পেষ্ট বনাই ল'লোঁ। পেষ্টটো খুব ঢিলাও হ'ব নালাগে আৰু ডাঠো হ'ব নালাগে। তাৰ পাছত মই কলডিলৰ ফুলখিনি ল'লোঁ আৰু তাৰ মাজত থকা টান টান ৰছীৰ নিচিনা লাঠিকেইডাল এৰুৱাই দিলোঁ আৰু তাৰ পাছত মই 2 পাহ বা 3 পাহ কৰি ধুনীয়াকৈ বেচনত দি দিলোঁ। আপোনালোকে নিজে যেনেকৈ ইচ্ছা সেনেকৈ দিব। আনহাতে মোৰ কেৰাহীত ৰিফাইন গৰম হৈ আছে। এতিয়া মই সেইখিনি এনেকৈ ৰিফাইনত দিলোঁ আৰু তাৰ পাছত হেতাখনেৰে 2-3 বাৰমান ওলটাই দিয়াৰ পাছত পকৰি বনি গ'ল। মই এনেকৈ খাওঁ, মোৰ বহুত ভাল লাগে, সেইবাবে মই ভিডিঅ'টো আপোনালোককো দেখাই দিলোঁ। যদি ভাল লাগিছে এটা লাইক কৰিব আৰু আগলৈ এনেকুৱা কিছুমান ভিডিঅ' পাবৰ বাবে পেজটো ফ'ল' কৰি থ'ব। গতিকে আজিলৈ ভিডিঅ'টো ইমান